আৰু আজি মই যাই আছোঁ আৰু এটা মক ইণ্টাৰভিউ দিবা APSCৰ। আৰু এয়া আহি পালোঁ চন্দ্ৰমা হোটেল, ইয়াতে অলপ কিবা খাই লওঁ। আৰু এইটো হ'ল BJPৰ অফিচ। আৰু এখন হ'ল খানাপাৰাৰ ভেটেনেৰী ফিল্ড, ইয়াতে যোৱাবাৰ আমাক এপইণ্টমেণ্ট লেটাৰ দিছিল। আৰু এখন হ'ল আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ। আফটাৰ ক্লিয়াৰিং APSC অফিচাৰ্ছখিনি ইয়াতে হয়, মানে ট্ৰেইনিং চেনিংখিনি চব ইয়াতে হয়। আৰু তাৰপিছত আহি পালোঁ ডাইৰেক্ট কেৰিয়াৰ ক্লাছ, ইয়াতে দিম মই মকটো। আৰু অহাৰ লগে লগে দিলাক অলপ চাহ তাহ। আৰু এইটো হ'ল কেৰিয়াৰ ক্লাছ, 7 গাঁও দলবাৰীত আছে। আৰু মোৰ হৈ গ'ল এইফালে দিয়া, এতিয়া যাওঁ ডাইৰেক্ট। আৰু তাৰ পৰা আহি গ'লোঁ ডাইৰেক্ট হোটেল ইতিহাস, ইয়াতে অলপ কিবা খাই লওঁ। তো আজিৰ ভিডিঅ'টো ইমানতে, এইটো একদম এটা সৰু ভিডিঅ' আছিল। থেংক ইউ, বাই বাই, ষ্টে টিউন।